Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক ভালে আৰু মোৰো ভালে। আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আজি আমি দেখাব লৈছোঁ মানে আমাৰ বাৰীত কি আছে সেইবোৰ দেখাম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক। এইখনে হ'ল আমাৰ বাৰীখন। এইখন চাওক হাও এলেকা আছে। এইখনে হ'ল এই ইয়াত তামোল গছ ৰুই থৈছে। এইফালে কোমোৰা নে কিবা লগাই থৈ দিছে এই চাংখনত। এইফালে তামোল গছ এফালে আছে, কলগছ এফালে অমিতা গছ লগাই থৈছে। এইবোৰ অমিতা লাগিয়ে আছে সৰু সৰুতে। আৰু আছে এইফালে জোপা চাওক, এইফালে জোপা বেছিকৈ লাগিছে। এই জোপা চাওকচোন ইমান চাপতে এইফালে গোল গোলকৈ লাগি আছে। ই টাইমে দেখিবলৈ ইমান ধুনীয়া লাগিছে। এইফালে চাওক, এইফালে আছে কচু গছ আছে। সেইফালে আছে অমিতা পুলিবোৰো পচাই থৈছে। এইফালে কলগছ আছে। অমিতা সৰু সৰুতে লাগিছে মানে এইখিনি। এইফালে কল লাগিছে নেকি, জাহাজী কল পায় এইবোৰ। এইফালে এজোপা এজোপা ইমান সৰুতে লাগি আছে চব এইবোৰ। এইফালে লাগি আছে বাৰীত, এইফালে কল, চেনি কল। এইফালে লাগি আছে এইটো চব্জি কল। সেইফালে আন্ধাৰ আন্ধাৰ দেখিছে। এইফালে চাওক, এইফালে চব্জি কল আছে। এইফালে আছে জাহাজী কল। ভণ্টিয়ে কৈছে এইফালে এজোপা লাগি আছে। এইখিনি চাওক, এইখিনি এইফালে লাগি আছে এইখিনি। আৰু এইফালে অমিতা গছ, এইবোৰ গোটেইবোৰ লাগি আছে। আৰু বেলেগ মানে চব্জি খেতি কৰা নাই বাৰীত এতিয়ালৈকে। এইবোৰ অমিতা লাগি আছে। লগাই আছিলে মানে গোটেই ছাগলী আহি কিনে খাই দিয়ে ইয়াত। এতিয়া গোটেই এইফালে বন হৈ গ'ল। এইফালে আছে, এইফালে কলগছ। এইজোপাত চব, এইজোপাতো লাগি আছে কল। এইখনে হ'ল আমাৰ বাৰীখন। এইফালে গোটেই জংঘল জংঘল হৈ গ'লে। এইফালে আছে চব্জি কল। এইফালেও লাগি আছে কল। কেইবা থোকাও লাগি আছে মানে। হাও জোপা অমিতা চাওক, অমিতা কেনেকৈ ফুলি আছে ইমান ধুনীয়া। ফুলি থাকিলে দেখিবলৈ ইমান ধুনীয়া লাগে। এইজোপা চাওক, আন্ধাৰ আন্ধাৰ দেখিছে। এইবোৰ ইমান ধুনীয়াকৈ ফুলি আছে চাওক। এইবোৰ চাওক ইমান ধুনীয়াকৈ লাগি আছে। এইজোপা বহুত ডাঙৰ হৈ গ'ল বাৰু, ডাঙৰ হলত ফুল ফুলিছে এইজোপা। এইফালে চাওক, আৰু কাষতে আছে নদী। নদী কিনাৰফালে এই বাৰীৰ ফালৰ পৰা দেখাই দিছোঁ নদীখন। একেবাৰে ওচৰতে লাগি আছে মানে। এইখিনি ফুলখিনি ইয়াত ইমান ধুনীয়াকৈ ফুলি আছে বাৰীৰ পাছফালে। এইজোপা বগৰী গছ এজোপা আছে ইয়াত। এইজোপা বগৰী লাগিলেও আমি বেছি খাব নাপাওঁ খালে, কাৰণ ৰাস্তাটো কাষতে আছে যে। খালে মানুহবোৰে গোটেই খাই মেলি শেষ কৰি দিয়ে। মানে এই গাঁৱলীয়া মানুহবোৰৰ বাৰীবোৰ অলপ হাবি হাবি থাকে, কাৰণ বহুত ডাঙৰ ডাঙৰ থাকে যে বাৰীবোৰ। আমাৰ ইয়াত একো খেতিয়ে কৰা নাই এতিয়ালৈকে। অকল তামোল গছ আৰু অমিতা গছ আছে। এই ওচৰৰ বাৰীখনটো এতিয়া লগাইছে কলগছ আৰু তামোল পুলি। এইফালে আমি নদীৰ ফালে যাওঁ। এইফালে যাওঁ নদীলৈ। এইজোপা টেঙা গছ। এইখনে হ'ল নদী। এইখন নদী আগতে দেখাইছিলোঁৱেই নদীখন। ভণ্টিও আহিছে মোৰ লগত। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এইফালে ভণ্টি আহি আছে। এতিয়া মানে আমাৰ আগফালে এইখিনি দেখাওঁ, আগফালে ৰাস্তাটো দেখাওঁ। এতিয়া মই গৈ আছোঁ আগফালৰ ৰাস্তাটো দেখাওঁ। এইফালে এইকেইটা খেলি আছে আমাৰ ঘৰত। এইফালে এইটোৱে আমাৰ পদূলি। এইফালে আছে ৰাস্তা। এইটোৱে ৰাস্তাটো।
আমাৰ এইফালে ওচৰতে পদূলিমুখৰ ওচৰতে বাঁহ গছ এজোপা আছে। গৰম হ'লে মানে ইয়াতে বহি থাকোঁ আমি। আমাৰ ঘৰৰ আগফালে এখন তামোল বাৰী আছে। সেইফালে মানুহজনে গৰুনি আছে। এতিয়া গধূলি হৈছে আৰু এইফালে আছে। এইফালে ৰাস্তাটো সেইটোৱে আমাৰ ৰাস্তা আৰু গাঁৱলীয়া ৰাস্তা। এতিয়া আমি গৈ আছোঁ আৰু এনেই গধূলি সময়ত ৰাস্তা ওলাই গৈ আছোঁ আৰু এনেই অলপ। আগতেতো ফুৰিব নাহোঁৱে এনেও গধূলি সময়ত। আজি আহিছোঁ। এইফালে চব এখন টেঙাবাৰী এদিন মই দেখাইছিলোঁ আগৰ ভিডিঅ'টোত। এইখন বহুত ডাঙৰ টেঙাবাৰীখন। দুখন আছে আৰু এখন আছে ওচৰতে। আগতে এবাৰ দেখাইছিলোঁৱে। এইটো হ'ল পদূলিটো। ঘৰটো একেবাৰে সিফালে আছে। এই আগৰ টেঙাবাৰীখন আছে। এতিয়া ওচৰতে বনাই দিছে বাৰু ঘৰটো। এইফালে আৰু চাওকচোন ৰাস্তাবোৰ ইমান হাবি হৈ আছে। মানে গাঁৱলীয়া মানুহৰ বাৰীখন বহুত ডাঙৰ থাকে যে এইফালেখিনি মানে চাফা কৰিবলৈ নাহে ইমানকৈ। ইয়াৰ ওচৰতে আৰু এখন টেঙাবাৰী এখন আছে। এইফালে আছে। এইবোৰত যোৱাবাৰ চব খেতি কৰিছিলে, এইবোৰ হাবি কাটি কিনে। আৰু এইবাৰ নাই কৰা মানে কৰিবহে চাগে। ইয়াত এইফালে যোৱাবাৰত ধান ৰুইছিলে। এইফালেও ধান ৰুইছিলে। এতিয়া নাই, গোটেই হাবি হৈ আছে। বৰষুণ দিলে গাড়ী চাৰি আহিবলৈ বহুত দিগদাৰ হয়। এইটো ৰাস্তাটো গোটেই বোকা হৈ যায়। আৰু এতিয়া অলপ বোকা আছে, যিহেতু বৰষুণ দিছিলে যে অলপ বোকা আছে। গাড়ী আহিবলৈ বহুত অসুবিধা হয়। গাড়ী মানে আমাৰ ঘৰৰ গাড়ীখন বেলেগতে থৈ আহিবলগীয়া হয়। এইফালে আনিব নোৱাৰে। এইফালে চাওকচোন ইমান ধুনীয়া, গধূলি সময়ত ইমান ধুনীয়া দেখিছে। সেইজোপা গছজোপাত দুটা হেৰি আছে। দুজোপা গছ মানে লাগি আছে। এইজোপা দুখিনি পাত আছে তাত। এইফালে আছে এইজোপা ইমান ডাঙৰ বাঁহ গছ এজোপা আছে। এইবোৰ চাওক ইমান হাবি হৈ আছে। চৰাইবোৰ মানে বাঁহত সোমাইছে চাগে, ইমান চিঞৰি আছে। এইফালে সেইবোৰ গছ আমি অলপ দেৰি থাকিলোঁ আৰু তাৰপিছত ভণ্টিয়ে ফটো মাৰিলে মানে। তাৰপিছত এতিয়া গধূলি হৈছে, অলপ মানে আন্ধাৰ মানে গধূলি হ'লে মানে কেমেৰাটো ইমান ভাল নুঠে মানে। সেইকাৰণে এতিয়া ঘৰত গৈছোঁগৈ এতিয়া। আৰু ভিডিঅ'টোৱে ইমানতে সামৰণি মাৰিছোঁ আৰু। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চবেই। মোৰ নতুন ভিডিঅ' পাই থাকিব তেতিয়া। আৰু সিমানে আৰু।